দুর্গা পূজা আগতে 26 তারিখৰ ৰিজাল্ট দিব আমি এক্সপেক্ট কৰিছো 26ৰ ৰিজাল্ট যেটো 27 বা 28 এনেকুৱা দুর্গা পূজা যদি 28 তাৰিখত হয় তেতিয়াহ'লে অলপ পিছবে পাৰে মুঠতে 100% পূজাৰ মাজতে আমাৰ সব মানে জিলাপি খাবলৈ পোৱা যাব দুর্গা পূজা জিলাপি ভালকে খোৱা হ'ব দুর্গা পূজা মিঠাইটো ভাল খোৱা মিঠাইটো আপোনালোককে কোৱাম আমি যেহেতু আমিও খাম নাই আমি শিকিব সরকার বনাব যেহেতু আপোনালোকক আমি খোৱাব স্যার প্ৰমোদটো এটা কথা কৈ আছে মিটিং বিলাকত যে আপুনি 5 বছৰে আপোনাৰ সদনলৈ নগল তাৰপিছত আপোনাক মানুহে অটোমেটিক এনে ৰিজেক্ট কৰিছে বুলি কৈছে কি কয় 5 বছৰ মই সদনত যোৱা নাই আমাৰ লিডাৰ আছে লিডাৰ বনাই দিছে আমাৰ অপজিশন লিডার আছে আমি তেরাসা প্রসঙ্গটাই আমি বনাই দিছি তেরাসাতে এটেন্টা কিছু পাস আমার কি প্রয়োজন আছে লিডার অপজিশন লিডার বনাই দিছে ইয়ে সব কব আৰু প্ৰমোদ বয়ে কৈ আছে যে হাগামা মহিলাৰ দিনত বহুত সন্তা হৈছিল গুলিবৰ কৰিছিলে এইটো কোনে কৰিছে প্ৰমোদ বয়ে নিজে জানে আমাৰ দিনত যিবিলাক ঘটনা হৈছে ইয়াত কোন জড়িত আছে প্ৰমোদ বয়ে নিজে এটা একেলগে আছে সিহঁতে খাম্পাই আপোনাৰ কথা কৈছে আপোনাক ঘৰুৱাবই বুলি খাম্পা লাভ নাই খুব বেয়াকে হাৰিব 10,000 15,000 ডিফাৰেন্সত হাৰিব খেলিবই নালাগিছে ইলেকশ্যন কথাই আপোনাক চ্যালেঞ্জ কৰিছে এই মোৰ লগত এইবিলাক মানুহ মোৰ লগত চ্যালেঞ্জ কৰিব পাৰে স্যাৰ ইউপিপিএলৰ হৈ পেলাই গাঁৱে গাঁৱে সভা অনুষ্ঠিত কৰিছে এৱাৰনেছ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে আপসেতো এনেকুৱা ৰাজনীতিত ডাইৰেক্ট জড়িত হ'বই নালাগিছে সেইকাৰণে কৈছো মই আজি বড় ভাষাতে মই কৈছো যে আপসু হল আমাৰ বড় জাতিৰ ছাত্ৰ সংগঠন এই সংগঠনটো কিন্তু ইয়াৰ যিখিনি লিডাৰশ্বিপ এই লিডাৰশ্বিপত থকা লিডাৰসকলে ভাল কাম কৰা নাই এইবিলাক কমেণ্ট দিব নালাগে কিবা গাঁও গঠন কৰিব কিবা এফআৰচি কমিটিটো কাটি দিব এইবিলাক এটা আইন হৈ গ'ল এইটো ভাঙা বস্তু নহয় কাটা যাওয়া বস্তু নহয় এইটো আইন এইবিলাক কথা কিয় কৰে প্ৰমোদ বয়ে এটা কথা কৈ আছে আপোনাৰ সম্পত্তিৰ কথাখিনি কি সম্পত্তি কৈছে আপুনি বোলে 22 লাখ টকা মাটি বিক্ৰী কৰিছে 22 কোটি তাৰপৰা কিন্তু আপোনাৰ সম্পত্তি তালিকাখন বহুত দীঘলীয়া আপোনাৰ পত্নীৰ সম্পত্তি তালিকা বহুত দীঘলীয়া আপুনি মিছা কথা কৈছে বুলি কৈছে এইবিলাক কি হিচাপ কৰিব যাম ভাই এইবিলাক হিচাপ কৰি কি টাইম নষ্ট কৰিব মই মাটি বিক্ৰী কৰিছে 22 কোটি হয় 22 কোটি মাটি বিক্ৰী কৰিছে গুৱাহাটীৰ এইটো চন্দন ব্ৰহ্মই কিনি দিয়া মাটি চন্দন ব্ৰহ্মই কিনি দিয়া মাটি এইটো সাংসদ জয়ন্ত বসুমতাৰী ইয়াতে যেতিয়া প্ৰচাৰ কৰিব আহিছিলে তেওঁ কৈছে যে ইলেকশ্যনৰ পিছত বিপিএফক ম্যাগনিফাইং গ্লাছেৰে চাব লাগিব এইবিলাক সুধিব নালাগে মুঠতে বিপিএফে চৰকাৰ বনাবলৈ গৈ আছে 100% বিটিচিত আৰু ইউপিপিএলৰ যিখিনি একজন দুজন জিকিব পাৰে সিহঁতে আমাৰ দলত আহিব চিয়ৰ কিন্তু আমি নলম বুলি কৈছে ইউপিপিএলৰ কোনোবা একজন দুজন জিকিব সিহঁতে আমি চৰকাৰ বনাৰ লগত আমাৰ দলত আহিব বিচাৰিব কিন্তু আমি নলম আপুনি প্ৰেডিকচন বৰ ধুনীয়া কৰে আচলতে এইবাৰ নিৰ্বাচনত কোনে কিমান আসন পাব আপোনালোকৰ আমাৰ 20+ বিপিএফটো আৰু বাকি কিটা দল কৈ দিব বাকিটো আমাৰ সেকেন্ডত আহিব বিজেপি কেইটা পাব 10+ আৰামছে ইউপিপিএলটো লাষ্ট কেইটা পাব দুইটা তিনটা বা একটা তিনটাটো নাপায় কতবা যদি ইহঁতৰ যদি কপালটো ভাল লাভটো যদি মিলি যায় একটা দুটা জিকিব পাৰে কোনো সভাত 30 খনো অধিক পাব অৱস্থা সেইটো সুইজাৰলেণ্ডত থাকিব